সাম্প্ৰদায়িক মন্তব্য দিয়া এজন হিন্দুত্ববাদী নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনা নামৰ সংগঠন এটাৰ কেন্দ্ৰীয় সম্পাদক এইজন জিডি কিৰণ উৰফে কিৰণ দেৱে বৃহস্পতিবাৰে সংবাদ মেলপাতি গুৱাহাটী প্ৰেছ ক্লাবত NRC প্ৰেছত চৰত গণহত্যাৰ ভাবুকি দিয়ে উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে হিন্দুত্ববাদী গ্ৰেপ্তাৰ NRCৰ পিছতেই চৰত গণহত্যাৰ হুংকাৰ 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে গুৱাহাটীত সংবাদ মেলপাতি উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দিয়া এজন হিন্দুত্ববাদী নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনা নামৰ সংগঠন এটাৰ কেন্দ্ৰীয় সম্পাদক এইজন জিডি কিৰণ উৰফে কিৰণ দেৱে বৃহস্পতিবাৰে সংবাদ মেলপাতি গুৱাহাটী প্ৰেছ ক্লাবত NRCৰ পিছত চৰত গণহত্যাৰ ভাবুকি দিছিল